কি এইটো এটা বহুত বেছি সেনসিটিভ টপিক হয় বৰ্তমান বিজেপিৰ পৰা ইলেকশন খেলা বিজয় কুমাৰ গুপ্তাৰ নাম এখন সুইচাইড নোটত পোৱা গৈছে আৰু এই সুইচাইড নোটখনত লিখা ফোন নাম্বাৰটো বিজয় কুমাৰ গুপ্তাৰ গুগল পে ফোন নাম্বাৰৰ মেটছো গৈছে সুইচাইড কৰা ব্যক্তিজন হৈছে সিজো জেকব যি গুৱাহাটীত থকা কেৰালা হাজত বিজনেছমেন আছিল আৰু এই নোটখনৰ আৰম্ভণিতে লিখিছে যে তেওঁ মৃত্যুৰ বাবে কেৱল বিজয় কুমাৰ গুপ্তাৰে দায়ী সিজো জেকবে কৈছে যে তেওঁ নিজৰ পৰিশ্ৰম আৰু ইনভেষ্টৰ পৰা প্ৰায় 1 কোটি টকা যোগান হৈছিল কিন্তু পিছত বিজয় কুমাৰ গুপ্তাৰে প্ৰজেক্টটো নিজৰ কণ্ট্ৰলত লৈ ল'লে তেওঁ প্ৰমিছ কৰা লাভৰ 25% নিদিলে উল্টাই বিজয় কুমাৰ গুপ্তাৰে নিজৰ ৰাজনৈতিক শক্তি প্ৰয়োগ কৰি থ্ৰেটেন কৰি সম্পূৰ্ণৰূপে সিজো জেকবে এই প্ৰজেক্টৰ পৰা সাইড কৰি ৰাস্তালৈ পঠিয়াই দিলে লগতে এই নোটখনৰ নিজৰ টিপছই পৰ্যন্ত দি থৈ গৈছে যিটো আটাইতকৈ ডাঙৰ ফৰেনসিক এভিডেন্স ইয়াৰ লগতে এই সুইচাইড নোটখন হৈছে 27 ফেব্ৰুৱাৰী 2024 মানে 2 বছৰ আগৰ কথা কিন্তু সেই সময়ত পুলিচে স্লিপিং পিলছ বা এন্টি ডিপ্ৰেছনৰ অভাৰডোজৰ কাৰণে মৃত্যু হৈছে বুলি কৈছে সেই সময়ত হত্যা বা সুইচাইডৰ কোনো কথা উল্লেখ কৰা নাছিল এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো যিখন সুইচাইড নোটত এজন প্ৰভাৱশালী বিজেপি নেতাৰ নাম স্পষ্টকৈ লিখা আছে য'ত ফোন নাম্বাৰ পৰা আৰম্ভ কৰি টকা লেনদেনৰ হিচাপ পৰ্যন্ত আছিল সেইখন 2 বছৰ ধৰি ক'ত আছিল কিয় সেই সময়ত আৰক্ষীয়ে ইয়াক কেৱল টেবলেট অভাৰডোজৰ বাবে মৃত্যু হোৱা বুলি ফাইলটো বন্ধ কৰি দিছিল আৰু যদি এই এলিগেশ্যন মিছা হয় তেন্তে ৰাজহুৱাকৈ প্ৰমাণ সহকাৰে এই কথা জনোৱাটো জৰুৰী কিয়নো ইলজাম লগা ব্যক্তিজন অহা কালিলৈ এমএলএ হ'ব গৈ আছে